And hello guys and welcome back to my channel. আৰু আপোনালোক কেনে আছে নিশ্চয় ভাল এতিয়া মই মানে গৈ আছো হেৰি বাঁহ কাটিবৰ কাৰণে আৰু আপোনালোকে নিশ্চয় অৱগত যে অসমত কি এতিয়া পৰিস্থিতি সংঘটিত হৈ আছে हमारे मतलब आपको मत सिखा चल বানপানীৰ সমস্যা আৰু এফালে আপোনাৰ ভিক্টৰ দাস এণ্ড শৃংখল চলিহাৰ কণ্ট্ৰভাৰ্চি চলি আছে बहुत तेज हो रहा है बहुत তো তাৰ বিষয়ত আমি মানে একো ক'বলৈ নাযাওঁ अच्छा বাৰু সেইবিলাক বাদ দিয়ক মোৰ ব্লগ अरे कहना क्या चाहते हो ব্লগটো এনজয় কৰক আপোনালোকে তাৰপিছত এতিয়া মই বস্তু আনিব লাগিব মানে কেমেৰা ষ্টেণ্ডটো মানে মোৰ নাই উপলব্ধ নহয় সেইকাৰণে মই এইটো লৈ যাওঁ কেমেৰা ষ্টেণ্ড বান্ধিম গাইজ মোৰ যোগাৰটো আপোনালোকে দেখিলে আপোনালোকে পগলা হৈ যাব যোনবোৰ আপোনালোকে বাঁহ দেখিছে সেই বাঁহবোৰ কাটিব লাগিব মানে ঘৰত মানে ভাড়া বনাবলৈ নে কি বনাব লাগে বুলি কৈছে সেইকাৰণে বাঁহ দুডালমান কাটিব লাগিব মানে চালো চাই থাকিব আপোনালোকে কাটি দিব স্কিপ নকৰিব ভিডিঅ'টো গাইজ মই কাম কৰিব দিছিলোঁ এতিয়া মানে মোৰ বেয়া হৈছে লেট্ৰিন লাগিলে কাৰণে মই দৌৰ মাৰি যাব লাগিব এতিয়া লেট্ৰিন কৰি থওঁগৈ ৰ'ব মই আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ तो गाइस ब्लॉग सब कुछ हो गया एंड जाते हैं फिर से काटने के लिए बांस को आप लोग वीडियो को इसकी बिल्कुल मत कीजिएगा गाइस और मेरे हो गया हिंदी रही गई और मोर हो गल इतना ऑल टोटली 59 सब्सक्राइबार हो गल मैं এই ভিডিওটো চোৱাৰ পিছত মোৰ কিন্তু 100 ছাবস্ক্ৰাইব হ'ব লাগিব সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ কৰি দিব না আৰু ভিডিওটো এটা শ্বেয়াৰ মাৰি দিম না ठीक है समझिए আহি গ'লোঁ এইফালে মায়ে কাটি আছে এডাল বাঁহ কাটিলি এতিয়া মই কাটিব লাগিব কি হ'ল কি কৈছা তো গাইছ মই এতিয়া মানে 3 পিচ কাটি ল'লোঁ বাঁহ ডুবিছে যে পিচ ক'লো বাহ পিচ ক'লো নিলা নেকি পিচ মায়ে পিচ নিলা ইয়াত আছে গাইছ ভয় খাই গৈছিলোঁ বাঁহডাল নাইকিয়া হ'ল কি বা হ'ব ইমান ভয় খাই আৰু দুলামান কাটিব লাগিব বাৰু চাহটো খাই লওঁগৈ আকৌ আহিম দে বাঁহ গাহৰি দিনা মই কাটিম গাইছ আৰু কাটনে কেলে বৰ আহে মানে হিন্দীতে আহি যায় মোৰ হিন্দীত ব্লগ ওলাও নাই মোবাইল দেখিলে হিন্দীতে কথা আহে আৰু কি ক'ম আৰু দুটামান কাটিব লাগিব বাছ গাইছ চাহ তাহ চব খাই দিলোঁ আৰু এতিয়া মই খাই আছোঁ ডিম প্ৰটিন মানে খাই আছোঁ ডিম খোৱা নাই মই প্ৰটিন খাই আছোঁ আৰু ডাইট চাইট নহয় মানে মই এনেই খাই থাকোঁ আৰু এইবোৰ এনাৰ্জিয়েবল থিংছ বাট এনাৰ্জিটো মোৰ গাত আছে নাই মই নাজানো বাৰু হয় চাগে ন যিহেতু প্ৰটিন খাই আছোঁ মানে এতিয়া মই গৈ আছোঁ মোৰ বাৰীলৈ কি কি শাক চব্জিবোৰ আছে চাওঁগৈ মানে আগতে লগাইছিলোঁ আজিকালি এইবোৰ কৰোঁ আৰু গাইছ আপোনালোকৰ ফালে বানপানী হৈছে নেকি কমেণ্টত জনাই দিবচোন আমাৰ ফালে বানপানী চানপানী নহয় মানে যিমান চবতে বানপানী হ'লে আমাৰ এটা জেগাত বানপানী নহয় ইউ নো ৰাইট ভালেই বাৰু বানপানী নহয় গাইছ মানে মোৰ কণী খাই আমনি লাগি গৈছে এইটো খাবলৈ মন নাই যোৱা আৰু খাব লাগিব উপায় নাই আগতে এটা কণী খালে মানে আৰু খাওঁ লাগে কিন্তু আজিকালি খাবলৈ মন নাযায় আৰু লোকেল কুকুৰা হয় গাইছ সেইটো লোকেল চব্জিবোৰ পাই গ'লোঁ বেঙেনা পালোঁ জলকীয়া পালোঁ দাংবডি পালোঁ
আৰু এইবোৰ বিলাহী দেখিছে ন বিলাহী গছ এইবোৰ অট'মেটিক ওলায় মানে আমাৰ ইয়াত এইবোৰ জলকীয়া হোৱাটছ এ নাইচ ভিউজ না গাইছ হ'লেও এইটো আপোনাৰ কিং চিলি দেখিবলৈ পাই আছে এইটো কিং চিলি এইটো ফেমাছ হয় মানে ৱৰ্ল্ড ফেমাছ কিং চিলি এইটো ডাঙৰটো হয় এইটো এইবোৰ মানে আছে আৰু মানে বহুতে তিখি বহুত জ্বলা হয় মানে তীখা হয় বহুত জ্যাদা হয় আৰু এইবোৰ দেখিবলৈ পাইছে কিমান লাগিছে দেখিছে নহয় আপোনালোকে তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এনেই বনাইছিলোঁ আৰু জাষ্ট এনেই আৰু ভিডিঅ' যদি ভাল বেয়া নালাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কমেণ্ট কৰি দিয়ক আজিৰ কাৰণে মানে পিছৰ ভিডিঅ'ত মিলি আছোঁ